হে গাইজ ৱেলকাম টু ষ্টাডি আছাম আপোনালোক সকলোকে ষ্টাডি আছাম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি বহুত দিন মূৰত এটা ৰচনা সম্পৰ্কে ভিডিঅ' লৈ আহিছোঁ। আহক পলম নকৰাকৈ আজি ভিডিঅ'খন আৰম্ভ কৰোঁ। আজি আমাৰ ৰচনাৰ বিষয় হৈছে ক্ষুদ্ৰ সঞ্চয়। ক্ষুদ্ৰ সঞ্চয় সম্পৰ্কে কিদৰে এটা ৰচনা লিখিব লাগে সেই সম্পৰ্কে আজি মই এই ভিডিঅ'খনত ক'ম। ক্ষুদ্ৰ সঞ্চয় হৈছে জীৱনত আগন্তুক দিনৰ বাবে এক সাৱধানতামূলক পদক্ষেপ। মানুহে তেওঁৰ আয়ৰ সামান্য অংশ সঞ্চয় কৰি ভৱিষ্যতে ঘটি থকা অনিশ্চিত পৰিস্থিতিৰ বাবে নিজকে সুৰক্ষিত কৰি ৰাখে। ইয়াক এটি একানি গছৰ লগত তুলনা কৰা চলে, যাক দিনে দিনে পানী দি পোহাৰি ৰাখিলে এদিন ডাঙৰ গছত পৰিণত হয়। সঞ্চয়ৰ ধাৰণাটো কেৱল ধনৰ লগত সীমাবদ্ধ নহয়, সময়, শক্তি আৰু সম্পদৰ ক্ষেত্ৰতো ক্ষুদ্ৰ সঞ্চয় বেছি গুৰুত্বপূৰ্ণ। উদাহৰণস্বৰূপে, প্ৰতিদিনে 10 টকাকৈ সঞ্চয় কৰিলে মাহত 300 টকা আৰু বছৰত 3600 টকা জমা হয়। এই ধৰণে সৰু সৰু সঞ্চয় এক সময়ত ডাঙৰ পৰিমাণৰ পুঁজিত ৰূপান্তৰিত হয়। বিভিন্ন চৰকাৰী আঁচনি যেনে সুকন্যা সমৃদ্ধি যোজনা, জন ধন যোজনা ইত্যাদিয়ে ক্ষুদ্ৰ সঞ্চয়ৰ বাবে উৎসাহ যোগায়। এইবোৰ আঁচনিৰ সহায়ত সাধাৰণ ৰাইজে নিজ আৰু পৰিয়ালৰ বাবে ধন সংগ্ৰহ কৰিবলৈ সক্ষম হয়। সঁচাকৈয়ে ক্ষুদ্ৰ সঞ্চয় হৈছে আত্মনিৰ্ভৰশীলতা আৰু সুস্থ জীৱনৰ এক গুৰুত্বপূৰ্ণ চাবিকাঠি। সেয়েহে আমাৰ উচিত যে আজিৰ পৰাই এচুটিকৈ নহ'লেই কিছুমান সঞ্চয় কৰাৰ অভ্যাস গঢ়ি তোলা।